আপোনালোকৰ ভালনে আশা কৰিলে সকলোৰে ভালেই হওক সকলোৱে সুখত থাকক শান্তি থাকক সুস্থ থাকক তাৰে সদায় কামনা কৰাৰ লগতে মোৰতো ভালেই আজি প্ৰায় একদম ৰেডি মেলি হৈ ওলাইছোঁ গমটো পাইছে নিশ্চয় ক'ৰবাত যাব ওলাইছোঁ মইতো নৰ্মেলি ভিডিঅ' আৰম্ভ কৰিলে এনেকৈ ওলাইতো নাহোঁ যেনেকৈ থাকোঁ মই তেনেকৈ ভিডিঅ' আৰম্ভ কৰি দিওঁ তো বাইদেৱে চবকে হেপী নিউ ইয়েৰ মই অলপ উইচ কৰা লেটেই হ'ল উইচ ইউ এ ভেৰি হেপী নিউ ইয়েৰ নতুন বছৰটোৱে চবৰে জীৱনত সুখ আনক শান্তি আনক চবে ভালকে থাকক বেয়াবিলাক চবৰে জীৱনৰ পৰা আঁতৰি যাওক তাৰে কামনা কৰিছোঁ লগতে আপোনালোকে দোৱা কৰিব মোৰ কাৰণে যদি মোৰ চব ভালে যায় তো আজি ওলাই মেলি লৈ একেবাৰে কাৰণটো হৈছে গাইজ 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 বিয়া য়েছ বিয়া লাগি গৈছে মানে পুৰা কাৰ বিয়া কি কথা লাহে লাহে গমটো পোৱামে আপোনালোকে গম পাবই আৰু বিয়া বুলিলে মানে একদম কেনেকুৱা আৰু না স্পেচিয়েলি আমাৰ ছোৱালীবিলাকৰ বিয়া বুলি ক'লে মানে টোপনি নহয় আৰম্ভ হৈ যায় কি পিন্ধিম কি কৰিম কি নাই এনেকুৱা বহুত কিছুমান এইটো বাৰু একচুৱেলি মোৰে নহয় চাগে মেক্সিমামৰ মানে যিমানলৈকে মই গম পাওঁ ছোৱালী আৰু হয় এইটো দিয়কচোন তো আজিৰ পৰা ওলাই মেলি লৈছোঁ বিয়া খাব নাযাওঁ বিয়াৰ বজাৰ কৰিব যাম বিয়া বজাৰ আৰম্ভ কৰি দিব সময় হৈ গৈছে আৰু যিহেতুকে বিয়া বেছি দিন নাইও তো মই বিয়া কৈ আছোঁ তো মই ওলাই মেলি জল্দি লৈছোঁ আৰু যাওঁ বিয়া বজাৰ কৰিব লগৰজনী ৰৈ আছে লগৰজনীক লৈ পেলাই অলপ চলপ মই বজাৰ কৰিম অহাকালি ছানডে আজি ছেটাৰডে মই ভিডিঅ'টো শ্বুট কৰি আছোঁ তো অহাকালি মই এখন বিয়া ৰাখিছোঁ এখন বিয়াৰ কাৰণে অলপ কিবা কিবি সৰু সুৰা বজাৰ কৰিবলগীয়া আছে মোৰ অহাকালি বিয়াখনৰ কাৰণে যোনখন মই ৰাখিছোঁ আৰু যোনখন আমাৰ ফেমিলিত বিয়া আমাৰ ঘৰত বিয়া পৰিয়ালৰ বিয়া মানে আৰু কাজিনছ কি ক'ম আৰু মোৰ কাজিনৰ বিয়া তো বিয়া পৰা লাগি গৈছে ঘৰত বিয়া বজাৰ চজাৰ আৰম্ভ কৰিব হৈ গৈছে তো তাকে মই ধুনীয়াকৈ ওলাই মেলি লৈছোঁ বিয়া বজাৰ কৰিব যাওঁ বুলি অলপ চলপ সৰু সুৰা লাহে ধীৰে তো আপোনালোককো লৈ যাম মই কি বিয়াৰ বজাৰ কৰোঁ আপোনালোকক দেখুৱাম তো ভিডিঅ'টো কণ্টিনিউ মই কৰি থাকিম আপোনালোকে চাই থাকিব গাইছ আহি আছোঁ খোজ মাৰি দুখৰ কথা ঘৰৰ পৰা ওলাই গাড়ী নাপায় অলপ খোজকাঢ়ি যাব লাগে এই ৰ'দত গৈ আছোঁ খোজকাঢ়ি স্কুটিখন অকণমান বেয়া সেইকাৰণে খোজকাঢ়িব লগা হৈছে আৰু তো একেবাৰে গৈ লওঁ তাৰপিছত লগ পাম আপোনালোকক হাই কৰি দিয়া বাইদেউবিলাক পইচা পাতি ATM ঠিকছে উলিয়াই আছে তাই মোকো ওলাই যে বজাৰ কৰাব ন আমি ল চব ক্ৰেডিট কাৰ্ড ATM চব ল চালা কেইখন বা কি বেংকৰ হেৰি লাগে মানে ন গাইজ তাই মোক আজি বজাৰ কৰি দিব সেইকাৰণে ক্ৰেডিট কাৰ্ড চেডিট কাৰ্ড চব ভালকৈ লৈ লৈছে লৈ ল আশীৰ্বাদ কৰিম মই তোক নতুন বছৰত ভালে ফুলে যাতে যায় গম পালিনে বা দিবি মানে সঁচাকে ন বল গাইজ তাইৰো বিয়া লাগিছে ধামাকা তাইৰো বিয়া আছে বোলে ন মোৰো বিয়াটো আছে মই আগত কৈ আহিছোঁ বা মোৰো বিয়া আছে সেইকাৰণে মই বিয়া বজাৰ কৰিব যাওঁ গাইজ বেছি কথা কৈ থাকিলে গাড়ী উৰাব এতিয়া আমি ৰাস্তা পাৰ হৈ লওঁ তাৰপিছত কথা পাতি আছোঁ উম্মে নেকি তোক হা তোক ভিডিঅ' কামুৰিব উম্মে তোক ভিডিঅ' কামুৰিব নেকি এতিয়া খালি পলাই থাকে ওলাব মই গাইজ এনেকৈ বজাৰ কৰি লওঁ তাৰপিছত লগ পাবলৈ দিয়ে আমি বহুত দেৰিয়ে হৈ গ'ল ন আমাৰ ছোৱালী মানুহ বজাৰটো কিমান টাইম লাগে ক'ত বিয়াত ফটো এখন নকৰি কি বোলে কথা নকয় এবাৰ কি বোলে তই ব্লেকে ল'বি মানে কিন্তু ব্লেক আজি কাৰ মুখ দেখি আহিছিলোঁ কচোন 2-3খন দোকান চক্কৰ লগোৱাৰ পিছতো যে আমাৰ একো এটা বস্তুৱে বিচাৰি পোৱা নাই তই কাৰ মুখ দেখি আহিছিলি আজি গাইজ তাই আজি ক্ৰেডিট কাৰ্ড লৈ আহে কিন্তু আমাৰ বস্তুৱে আজি ভাল লগা নাই মানে হোৱা নাই পচন্দ লগা নাই সেইকাৰণে মন চন অলপ বেয়া আৰু এনেই দেৰি হৈ আছে তাতে এবাৰতে নাই হোৱা ঘৰ নাখাইলে হ'ল উম্মে তই পিন্ধি এবাৰ এনেকৈ হেৰি কৰি ঘূৰি দিবি খৰচা ঝাৰু মাৰা হৈ যাব
আজিকালি লাহে লাহে ব্লগিং ষ্টাৰ্ট কৰিছোঁ। ইমান ভিৰ কিয়? বিহু বজাৰ চাগে, বিহু বজাৰ। বিহু বজাৰ মানে বেয়া গৰম আৰু ন মাৰ্কেট। মাই দেউতা গাইজ 2 ঘণ্টা ঘূৰি ঘূৰি মই কাপোৰে বিচাৰি নাই পোৱা। এখনে লাষ্ট অপশ্যন, মঞ্জুৱে লাষ্ট অপশ্যন। ইয়াত নাপালে আৰু মই কাপোৰ নাপাওঁ আৰু সেইখনে লাষ্টলৈকে, সেইকাৰণে এখন ৰাখি থৈছোঁ। ভাগৰ লাগি গৈছে মে, এখন নহ'লে মই কাপোৰে নিপিন্ধো আৰু। মে বলো গাইজ, মোৰ ফূৰ্তি, মই বিচৰা বস্তুটো পাই গ'লোঁ। অকণমান খুব ভাল লাগে ন, বস্তু অকণমান খুব ভাল লাগে। এইটো দিয়া অকণমান ফৰাই যায় মানে। মে কি লাগে ল, কি লাগে ল, মই দিম নহয় মে। তই বেংকৰ মানুহ লাজ নালাগে হা? তই ক'ব লাগিছিল পম্পী কি ল, মই দিম, মই আছোঁ। তাত ভিখাৰী ফ্ৰেণ্ড কিছুমানক লগ পোৱাই মোক গাল্লাই, ধনী ফ্ৰেণ্ড কেইটামানতো হ'লে বেলেগ কথা আছিল। এতিয়া এইবোৰ পইচা কথা ক'লে ডাইৰেক্ট ইগন'ৰ কৰিব। এতিয়া তাই মই যেতিয়া বস্তুৰ কথা পইচাৰ কথা ক'ম, তাই পূৰা ইগন'ৰ। ল কি ল দে, মই আছোঁ নহয়। আনিলা নেক্সট জনমত এটা ধনী ফ্ৰেণ্ড লগ পোৱাই, নেক্সট জনমত অলপ ধনী ধনী ফ্ৰেণ্ড লগ পাই, মানে দুখীয়া ফ্ৰেণ্ডবিলাকৰ লগত আহি উল্টা দিব লগা হয়। ইমান কিয় এনেকুৱা আস্তে চেহেৰাবিলাক দেখাবি, আস্তে স্বভাৱবিলাক। আমি ইমান শান্ত নহয় ন, আমি অভদ্ৰ। কালি ফ্ৰেণ্ড এজনী বিয়াৰ কাৰণে আমি গিফ্ট কিনিব যাওঁ। কালি ফ্ৰেণ্ড এজনী বিয়া খাব যাম, পুৰা ষ্টাইল মাৰি, আৰু এতিয়া গিফ্ট কিনো। কিয় ভালকে লাগিব মানে দাদাৰ দোকানত আমি আকৌ আজি গিফ্ট কিনিব আহিলোঁ। আমাৰ লাষ্ট টাইম লগৰ ছোৱালীজনী বিয়াৰ গিফ্টটো ইয়াৰ পৰাই কিনিছিলোঁ ন উমে, হয়নে নহয় দাদা? আমাৰ ধুনীয়া ছোৱালীজনী মুখখন এনেকৈ চাই লগ দে গাইজ। তাইক তেতিয়া পিছৰ পৰা তাইক তেতিয়া পেছৰ পৰাহে দেখুৱাইছোঁ। শিক্ষা দেখা ভালকে হাই বুলি ক, হাই শিক্ষা দেই মোৰ লগৰ। আৰু মোৰ বিয়াখন মই যে কৈছিলোঁ ৰাতিপুৱা মোৰ বিয়াখন বুলি, মানে পৰিয়ালৰ এখন বিয়াও বেলেগ, এখন বিয়াতো বিয়া লাগিছে। কি কিনিছোঁ মই পিছত কম, পিছত দেখুৱাম। আৰু কালি লগৰজনী বিয়া মই নাযাম বুলি ভাবিছিলোঁ, কিন্তু ইহঁতে খাই আছে যাবই লাগে। স্পেচিয়েলি সদৌ তাই খালি কৈ আছে যে মই নগ'লে বোলে নাযায়। সবেই জানে মোৰ ভিউৱাৰ্ছৰ নাম যে সদৌ। তাই লাজে পায় সদৌ ক'লে। আৰু ইহঁতে নৰ্মেলি ইমান ঠাণ্ডা নহয় দে, যিমান মানে ভিডিঅ'ত দেখুৱায়। আমি গিফ্ট চাই আছোঁ, চাই লওক পিছত লগ পাই আছোঁ। সেইকাৰণে এবাৰতে অনে নহয় গাইজ, আজি প্ৰথম দেখাইছোঁ যে তাক সেইকাৰণে কেমেৰা মানে ভয় খাই গৈছে। এবাৰতে অনে নহয় মোৰ কেমেৰাটো। আৰু এনেই আমি এতিয়া মাছ মজিয়াত পগলা পগলিকৈ ঘূৰি না আমাৰ কাপোৰ হৈছে না গিফ্ট। কাপোৰ পৰা অলপ চলপ হ'ল বাৰু আমাৰ সেইখিনি। তো আমি গিফ্ট চাই ফুৰিছোঁ। কিয় এনেকৈ আছে আজি মৰা মানুহৰ নিচিনা? খালি ভাল হ কিবা আগে মৰা জানো তই? মোৰ মাথাটো দেখিছ না? আমি গিফ্ট চিফ্ট চাই ফুৰিছোঁ নে কি কৈছে? কালি কেনেকুৱা দিবি? কালি কি পাত দিবি কালি? মোবাইল হেৰি হৈ আছে নহয়, কওঁ না আছেকেইটাকে ক কি দিবি কালি? পিন্ধি যাবি সুধি আছে। আচলতে পিন্ধি যাম নেকি? টি চাৰ্ট ফিক্স কৰিলোঁ এইটো কমে কোৱা বাৰ্গেনিং। মে 50 টকাত দুযোৰ মোজা কিনি পেলাই তই কি এনেকৈ তোমাকে চুটিব নোৱাৰ? তই এনে চাকৰি কৰিলি, আমি এনেকৈ চাকৰি কৰা এনে কি ভিখাই ৰাস্তাত জাগে বা তাকে কৈ যাম। দুজনী ধৰি লৈছোঁ উমে আমাক কিবা কিনি দিবৰ কাৰণে লৈ আহি চাউল দুজন মানুহক ক'লোঁ আজি আমাক কিবা এটা কিনি দিবই লাগিব। তই এইবোৰ পলালে নহ'ব ভাই। 100 হাৱাই চেণ্ডেল 100 টকাকেহে হ'ব। হাৱাই চেণ্ডেল এযোৰ হ'লেও দে। চেণ্ডেলৰ দোকান তই চেণ্ডেল এযোৰ হ'লেও আমাক দে। সেইটো নুশুনা হ'ব কাণেৰে। ঘৰত যোৱা মানুহ আকৌ ঘূৰি আহি
मेरे पास पैसा नहीं है क्या है ओए আজি মুঠতে 500 कितनी টকা আছে খৰচ না কৰি कितनी আছে না বল कितनी টাকা বেচো তাই কালিয়ে চাহ খাই গৈছে আৰু চাহৰ পইচা আজি দিব আহিছে নিদিলেও কথা নাই তাকো কোৰ্টৰ মুখত তাকো কোৰ্টৰ মুখত এখন কোৰ্টৰ চাহ মই দেখো এৰ মোৰ পেলাই নাখায় কৈ দিয়ক নিদিলেও কথা নাই আমাৰ মানুহে নিদিলেও কথা নাই ছোৱালী এইটো কি কোৰ্টৰ মুখ তই কৰে এইটো কোৰ্ট দেখাই দে এইটো কোৰ্ট তোৰ আজি বিচাৰখন হ'ব ইমান এয়া পঢ়া শুনা কৰিলি এতিয়া মই চাকৰি কৰি কোৰ্ট কোনটো পুলিচ ষ্টেচন কোৰ্ট পুলিচ পঢ়া শুনা কৰিলি ন চাইকেল অফিচ নহ'লে মোজা নহ'লে হাৱাই চেণ্ডেল সেইবিলাক আমি নামানো ভাই আজি শিখা আৰু মই ধৰ্ণা দিম উমে আমাক কিবা খুৱাবই লাগিব আজি এয়া অৱস্থা কালি বিয়াখন আছে শিখা কালি আৰু চৰত ঘানকে আমাক আজি ফাইনেলি মানে মান্তি হ'ল যে মানে মোজা কিনি হ'ব দিয়া এই উমেহঁতক লগ পাইছো মোজা কিনি দিব আমাক মোজা দুখন চাগে দোকান লৈ আহিছে তাই মোজাৰ দোকান মোজা কিনিব আমাক এতিয়া উমে মোজা কিনি দিলে আৰু এতিয়া তাই পাৰ্টি খুৱাব লৈ আহিছে মোজা আমাকে কিনি দিছে তাই পাৰ্টি তাইহে খুৱাব ন শিখা কি কলি তই ইমান কণ্ডিচি এইফালে খোলে উমে আমাক খুৱাব ফাইনেলি ধুনীয়াখন কেফেত লৈ আহিছে আমাৰ মৰিগাঁৱৰে মানে মৰিগাঁৱৰ মেইন টাউনৰে আৰু খুৱাবলৈ লৈ আহিছে আমাক যে মোজা কিনিছে ক কথাটো হ'ব দিয়া আমাৰ উমে চিন্তাত আমি দোৱা কৰি মানদে টকা দিব অন্তৰ যে তোৰ ডাঙৰ সেইটো মেইন কথা গম পালিনে তোৰ অন্তৰ যে ডাঙৰ সেইটো মেইন কথা দৰমহাৰে তাৰ পৰা আমাক যেনিবা 200 টকা 300 দি খোৱা খৰচ কি ডাঙৰ কথাটো উঠি যাবি কোৱালিটি বহি আছে 150 আছে গাইজ তাই বোলে শ্বপিং মেচিন বিচাৰিছে আমাৰ কেফে অনাৰ মালিকজনে কৈছে হেৰি মেচিন নাই শ্বপিং মেচিন নাই আৰু লাষ্টত কথা পাতি লৈছোঁ তাইক বাচন ধুব থৈ যাম আৰু আমি খাই মেলি যাম কি খাবি ইচ্ছা পলাই খাই তাইক বাচন ধুব থৈ যামেই নহয় এনেও শিখা পেট ভৰাই খাবি যি খাওঁ ভালকৈ আমাৰ খানা পিনা অহাৰ পিছত তুমি ৰখি থাকিব নোৱাৰো নে কি কৈছে শিখা আগত খাই লওঁ তাৰপিছত পোহৰটো কম পিছত আন্ধাই মুন্ধাই ভালকৈ খাই লাজ কৰিব নালাগে আৰু গাইজ এইফালে আছে বাহিৰত ধুনীয়াকৈ এনেকৈ কফি খাই ধুনীয়াকৈ বাহিৰৰ ভিউ এনজয় কৰি কফি খাই মানুহ চাই থাকক আৰু এইফালে A few moments later. Guys, হাই কৰ ন এবাৰ ভালকৈ বাপৰে আমাৰ হেণ্ডচাম ল'ৰাটো হাই কৈ দিয়ে এবাৰ ভালকৈ হাইটো সি কালি ভালকৈ ক'ব কালি বিয়াত চবকে ভালকৈ লগ পোৱাম আৰু বজাৰ পাতি হৈ গ'ল আমি এতিয়া যাম একেলগত ফ্লেছটো মুখত মাৰ ন একেলগে যাম মোৰ মোবাইলৰ চাৰ্জো বেছি নাই কাৰণে ঘৰত গৈ লগ পাম চাই থাকিব ভিডিঅ'টো শেষলৈকে আমাৰ ভিডিঅ'টো এতিয়াও শেষ কৰা নাই এখন স্কুটি তিনিটা বল আজি পুলিচে ধৰিলেহে কথা আৰু গিফ্টটো কি হ'ব কি ভৰি ক'ত দিব ভৰি দিব পাৰিবি মই শকত মই পিছত উঠিব লাগিব গাধি গাইজ চিন্তা উঠি গৈ আছো নাজানো আৰু কি হয় মই মিছ কৰিছোঁ কলেজ লাইফত মানে এখন তিনিটা বহুত ঘূৰিছোঁ হেল্ল' গাইজ বহুত সময় পিছতহে আকৌ লগ পাইছোঁ আপোনালোকক ঘৰ পালোহি ঘৰ পোৱা অলপ টাইম হ'ল ঘৰ পাই চাহ তাহ বনাই মেলি খাই মই ৰাতি ভাত পানী বনালোঁ ঘৰত যিহেতুকে বৌ নাই এইকেইদিন ঘৰ গৃহিণী মানে একদম মই হৈ আছোঁ ঘৰত ভাত পানী বনাই মই ফ্ৰেছো হ'লোঁ এতিয়াহে মই আকৌ ভিডিঅ' আৰম্ভ কৰিছোঁ তো সেয়াই আজি বজাৰ একদম পূৰা ভালে ভালে গ'ল বহুত দিনৰ মূৰত মানে ইটোৰ পিছত মানে প্ৰথমটো মই আৰু লগৰজনী
মিলি পেলাই কৰিম ভাবিছোঁ পিছত কিন্তু আৰু এটা লগৰ আহিল আৰু এজনী লগৰ আহিল এনেকৈ কৰি কৰি মানে বহুত বেছি ভাল লাগিলে যে দিনটো বহুত ধুনীয়াকৈ মানে স্পেণ্ড কৰিলোঁ বহুত বেছি মানে ফূৰ্তি হ'ল আৰু বজাৰৰ নামত বহুত বেছি ফূৰ্তি হ'ল চ' সেয়ে আজি ভিডিঅ'টো ভাবিছোঁ কি মই শেষ কৰি দিওঁ আৰু মোৰ কাপোৰ কি ল'লোঁ আপোনালোকক দেখুৱাই নাই মানে কি মই অকণমান সেই জুৱেলাৰী কিবা কিবি ক্লিপ শ্লিপ ল'লোঁ কালি বিয়াখনৰ কাৰণে আৰু তেনেকৈ মোৰ কাপোৰ চিলাব দি আহিছোঁ সেইকাৰণে মানে দেখুৱাব নোৱাৰিম মই বেলেগ ভিডিঅ'ত দেখুৱাম তো সেয়াই আৰু পূৰা মানে ভাল লাগি আছে যেতিয়া কালি হা নাই সেইটো পিছত দেখুৱাম পিন্ধিলে দেখুৱাম ন তো আৰু কাপোৰ মই চিলাব দি আহিছোঁ সেইটো পিছত দেখাম আৰু কালি লগৰজনী বিয়া মইতো নাযাওঁ বুলি কৈছোঁ কিন্তু লগৰজনীয়ে একদম মানে খাই মাৰিছে বেলেগজনী লগৰ যোনজনীক দেখুৱাইছোঁ তাই মানে তই নগ'লে মই নাযাওঁ কিবা কিবি তো সেইকাৰণে আৰু ইমান মন বেয়া কৰিব মন নগ'লে বেছি জোৰ কৰাৰ কাৰণে যাম বুলি ভাবিলোঁ বিয়াখন একচুৱেলি ডাঙৰ নহয় বিয়াত যে চবকে লগ পাম সেইকাৰণে মানে বেছি মানে এক্সাইটেড আৰু বিয়াখন যাবৰ কাৰণে চ' সেয়াই মই কালি ভিডিঅ' কৰিম লগৰজনী বিয়া আপোনালোকক দেখুৱাম তেনেকৈ ভিডিঅ'টো নেক্সট ভিডিঅ'টো চাব নেক্সট ভিডিঅ'ত আহিব মোৰ বিয়াখন মানে লগৰজনী বিয়াখন আৰু তাৰ নেক্সট ছানডে আছে আমাৰ মেইন বিয়াখন মানে এংগেজমেণ্টটো মোৰ কাজিনৰ সেইটোতো আৰু বহুত বেছি মানে বম এনজয়মেণ্ট মানে বহুত বেছি এক্সাইটেড হৈ আছোঁ সেইখন মানে এংগেজমেণ্টটোৰ কাৰণে তো সেয়াই বিয়া খুব সোনকালে হ'ব এংগেজমেণ্টটো খুব সোনকালে হ'ব জল্দা জল্দি মানে হৈ গৈছে তো আমাৰো মানে সব জল্দা জল্দি লাগি গৈছে তো সেইবিলাক মই নেক্সট ভিডিঅ' আপোনালোকে ইয়াৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব নিশ্চয় দেখা পাব তো বিয়াৰ বজাৰ যিহেতুকে ষ্টাৰ্ট হৈ গৈছে তো লাহে লাহে চব দেখি থাকিব তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি এতিয়ালৈকে চাইছে প্লিজ এটা লাইক নকৰাকৈ নাযাব আৰু কমেণ্টত একেবাৰে জনাব নাপাহৰিব আৰু যিসকলে এতিয়া মোৰ চেনেলত ছাবস্ক্ৰাইব নাই কৰা প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনবিলাক পাই থাকে চ' সেয়াই চবৰে ভাল হওক লগতে মোৰো আকৌ লগ পাম বিয়াৰ ভিডিঅ'বিলাক লৈ নেক্সট ভিডিঅ'বিলাক লৈ পেলাই আকৌ লগ পাম তো চবৰে ভাল হওক লগতে মোৰ আজিলৈ বাই বাই